আজি আমাৰ ইয়াত সাংস্কৃতিক শোভাযাত্ৰা হৈছিলে। তাৰে অকণমান আপোনালোকক দেখাওঁ বুলি আনিলোঁ। চাওকচোন কিমান মানুহ হৈছিলে শোভাযাত্ৰাত। ভাল লাগে এনেদৰে লগত গৈ মেলি শোভাযাত্ৰা কৰিবলৈ হওক বা কিবা বেলেগ প্ৰচেছনত হ'লেও গৈ পেলাই মোৰ বহুত ভাল লাগে। সেইকাৰণে আপোনালোকৰ কাৰণে অকণমান তুলি আনিলোঁ। এয়া চাওকচোন, এইজনী আগত আমাৰ ছোৱালীজনী গৈছে দেই। ল'ৰা-ছোৱালীবোৰৰ আনন্দত সীমা নাই। ৰাতিলৈ এইয়া অৰুণাচলী কৃষ্টি প্ৰদৰ্শন অকণমান দেখাইছিলে, চাই পেলাই বহুত ভাল লাগিলে। প্ৰথমবাৰৰ কাৰণে দেখিলোঁ, আগতে কাহিনীও দেখা নাছিলোঁ। এয়া অকণমান আপোনালোকৰ কাৰণে তুলি আনিলোঁ, চাওকচোন। বিহু চাই একদম ৰাতিপুৱাই ধৰি এয়া দেখিছেনে বাৰু? একেবাৰে পোহৰ হৈ গ'ল। লগৰ কেইগৰাকীৰ লগত এইফালে আজি আমি কি চাই আহিছো? এই বিহু মেলা। আজি অন্তিম দিন। আজি ফাংচন একদম ৰাতিপুৱালৈকে। এয়া চাওক, সকলোৱে চাওক, এয়া ৰাতিপুৱালৈকে একদম নাচি কৰি ৰমেন্দ্ৰনাথৰ গীতৰ শৰাই শেষ কৰি আহিছো। এয়া বৰষুণ এয়া চাওক, এইফালে এয়া মোৰ লগৰ, এইফালে এগৰাকী, সেইফালে এগৰাকী, সেইফালে এগৰাকী। একদম আজিৰ নিচিনা কোনোদিনে নচা নাই, কোনোদিনে কি কোৱা নাই। আজি নিচিনা বেছি নহয়, মানে ৰাতিপুৱাই দিয়া নাই। আজি ৰাতিপুৱাই দিয়া নাই, ঘৰৰ কাম বন এৰি একদম ইয়াত। অকল 4টা গান গাইছে। চাই ধৰা কথা মৰিলাম লাগি যা।